নমস্কাৰ, সকলোলৈকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষী মাৰ পূজা, সেয়ে মই অকণমান ভিডিঅ' বনাম। ভিডিঅ'টো শেষলৈকে চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। মই শৰাই এখন দিয়াৰ কাৰণে বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এয়া মই নাৰিকল ৰুকি লৈছোঁ, লাৰু বনাম আৰু কুঁহিয়াৰ কাটি লৈছোঁ আৰু এয়া উপকৰণখিনি নাৰিকলখিনিও কাটি লৈছোঁ আৰু এইখিনি উলিয়াই লৈছোঁ। বুটখিনি ধুই ল'ম। তাৰপিছত এয়া মই শৰাইখন পাতি ল'লোঁ। মই দুখন শৰাই পাতিছোঁ। এখন মই বেলেগকৈ মূল ঘৰত সজাইছোঁ আৰু এখন মই থাপনাত সজাই দিম আৰু য'ত মই সদায় চাকি দিওঁ তাত এখন দি দিম আৰু এইখন ইয়াত পাতিছোঁ। এইখন মানে ৰাতিপুৱালৈকে থৈ দিম এনেদৰে চাকি জ্বলাই পাতি, আৰু মই অকণমান ইয়াত লক্ষী চৰিত্ৰখন পঢ়িম। এনেদৰে লক্ষী মাৰ চৰণত আজি সেৱা জনালোঁ। আপোনালোকে কেনেদৰে কৰিলে জনাবচোন। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষী মা, বহুতে সকলোৱে নতুন নতুন ধৰণে কৰে বা সকলোৰে পদ্ধতিবিলাক বেলেগ বেলেগ। মই কিন্তু এনেদৰে কৰোঁ। এয়া এখন শৰাইখন সজাই লৈছোঁ আৰু মই এয়া অকণমান লক্ষী চৰিত্ৰখন পঢ়িছোঁ। এবাৰ পাঠ কৰি দিছোঁ লক্ষী চৰিত্ৰখন। জানা মোৰ প্ৰিয়তম হয়, সদাবাস কৰোঁ আমি শৰীৰত আহাৰ, ধন ধ্যান গো মহি সৰব বিস্তৰ, সৰ্বত্ৰ সন্তোষী যিটো উদ্যোগী যিজন, আলোক আহাৰ কৰে অলপ প্ৰতি গুৰুবাৰে যিটো লক্ষ্মী ব্ৰত কৰে, শুদ্ধ যিটো মনে মোৰ চৰিত্ৰক কৰে, সেই গৃহে বাস আমি সৰু অবিৰত, বাৰয় সম্পদ তাৰ আমাৰ ঘৰত, আৰু এক কথা কওঁ শুন জনাৰ্দন, যেহি দিবা দিনা জীৱা বস্তু নিষিদ্ধ ভোজন, প্ৰতিপদে কুষ্মাণ্ড ভোজনে ধনক্ষয়, দ্বিতীয় আলু কচু ভক্তি বাধয়, তৃতীয়তে পটল ভোজনে চক্ষু শুলি। আৰু এনেদৰে লক্ষী চৰিত্ৰখন এবাৰ পঢ়া হোৱাৰ পিছত আমি শৰাইখন ভাঙোঁ। আৰু এয়া মোৰ প্ৰসাদ। এয়া মই গুড়াৰে লাৰু বনাইছিলোঁ, নাৰিকল আৰু গুড়া, আৰু এয়া 5 বিধ ফল দিব লাগে বুলি কয় লক্ষী পূজাত। এয়া মোৰ আপেল, ডালিম, কল, কুঁহিয়াৰ, আৰু এয়া মই লাৰু বনাইছিলোঁ, নাৰিকল আৰু কেঁচা লাৰু, নাৰিকল আৰু গুড়া, চেনি। আৰু গধূলিলৈকে এয়া মই ঘুগুনি আৰু পনীৰ বনাম, লুচি ঘুগুনি। আজি যিহেতু ভাত নাখায় লক্ষী পূজা, আৰু সেয়ে মোৰ পনীৰ আনিলে এয়া পনীৰ মই কাটি আছোঁ। আজি লক্ষী পূজাৰ কাৰণে সকলোৱে ভাত নাখায় আৰু আমিও নাখাওঁ, আগৰ পৰাই এইটো নীতি নিয়ম। আৰু এতিয়া মই এনেদৰে লুচিখিনি ভাজি ল'ম, লুচি বনাম। এয়া আটা চাটাই মাৰাটো নেদেখুৱাল আৰু কোনেনো সকলোৱে বনায়। আৰু এয়া মই ৰিফাইন দি দিছোঁ এয়া লুচি ভাজিবৰ কাৰণে। আজি এয়া বুটৰ দালি, ঘুগুনি আৰু লুচি। আৰু লুচিখিনি ৰঙচুৱা হ'লে খুব ভাল লাগে খাই, ফুলি উঠিলে লুচিখিনি আৰু ৰঙচুৱা হ'লে ভাল লাগে। এনেদৰে মই গোটেইখিনি লুচি বনাই ল'ম। আৰু এখন মই বনালোঁ। লুচিখিনি ফুলি উঠিলে ভাল লাগে, আৰু এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'লে খায়ো ভাল লাগে, মচমচীয়াকৈ গৰমে গৰমে। আৰু এনেদৰে মই গোটেইখিনি লুচি বনাই লওঁ। এতিয়া মই পনীৰখিনি ভাজি ল'ম অলপ। পনীৰখিনি ভাজি ল'লেও ল'ব পাৰে আৰু এনেও দিব পাৰি, অকণমান ভাজি দিলে ভাল লাগে। মই অলপ ভাজি লৈ ল'ম পনীৰখিনি। আৰু এয়া দিলোঁ মই হালধি। বাকী মছলাখিনি পাছত দি দিম। আৰু ইয়াত অলপ দিছোঁ মই নিমখ। এইখিনি এতিয়া অলপমান ভাজি ল'ম, কিন্তু নাভাজাকৈও দিব পাৰি, অলপমান ভাজি ল'লে ভাল লাগে। এই মোৰ পনীৰখিনি ভাজা হৈ গ'ল, আৰু মই সেই কেৰাহীতে এতিয়া মই ঘুগুনিখন তেল মাৰি দিম। এই কাবুলী বুটৰ ঘুগুনি।
ইয়াত দিছোঁ মই 2টা শুকান জলকীয়া আৰু পিঁয়াজ, আৰু ইয়াত দিম মই নহৰু, আদা আৰু কেঁচা জলকীয়া বটা। এইখিনি এতিয়া ভালদৰে লাৰি দিম। আৰু ইয়াত দিছোঁ মই জিৰা গুড়ি 1 চামুচ, আৰু এয়া হালধি, আৰু নিমখটো মোৰ আগতে দিয়াই আছে। এইখিনি এতিয়া মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত আৰু মই বেলেগ অন্য মছলা একো নিদিওঁ। এইখিনি এতিয়া ভাল, আৰু ইয়াত মই এটা বিলাহী কাটি দি দিছোঁ। বিলাহীটো দিলে ভাল লাগে খাই ঘুগুনিত। এইখিনি এতিয়া মই ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ইয়াত মই বুটখিনি দি দিছোঁ। বুটখিনি মই আগতে সিজাই লৈছোঁ। এইখিনি এতিয়া ভালদৰে ঘুটি দিম। আৰু ইয়াত এতিয়া মই পনীৰখিনি দি দিছোঁ, ভাজি থোৱা পনীৰখিনি। ভিডিঅ'টো কেনে পাই জনাবচোন। যদি এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া মোৰ ঘুগুনি হৈয়ে গ'ল। এয়া কাবুলি বুট আৰু পনীৰৰ ঘুগুনি, আৰু এইফালে লুচি, গৰম গৰম লুচি আৰু ঘুগুনি। এয়া আজি মোৰ লক্ষী পূজাৰ আয়োজন। আৰু ইয়াত মই এতিয়া অকণমান ধনিয়া দি দিম। কেঁচা ধনিয়া ওপৰত এয়া মই দি দিছোঁ, ধনিয়া পাত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এয়া লুচি আৰু ঘুগুনি।